গাইজ আজি আমি যাই আছোঁ দাৰ্বি বাগান তো দাৰ্বি বাগানৰ পৰা আপোনালোকক ভিডিঅ'টো দেখাম তো এতিয়া মই বৰ্তমান কোম্পানীতে আছোঁ কোম্পানীৰ পৰা যাম এতিয়াই যাম আৰু আমি মোৰ লগত যাব আমাৰ বাবু যাব আমাৰ মানুহজনী যাব আৰু মোৰ লগত দাদা যাব আৰু এজন যাব তো আমি গোটেইকেইটা আজি যাই আছোঁ দাৰ্বি বাগান তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব তো বেলেগ দিনাৰ কোৱাৰ দৰে আজিও কওঁ হাই গাইজ আপোনালোকে চাই আছে ৰাজবাবু আছাম তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ এতিয়া আমি যাই আছোঁ নতুন বজাৰক লাগি সোণাবাৰী ঘাট পাৰ হৈ আহিলোঁ মোৰ লগত কৰো ডেকা আমাৰ এফালে আছে তাৰপিছত আমাৰ এইফালে আছে বাবু আমাৰ পিছফালে আছে বাবু হাই হাই এইটো আমাৰ বাবু আছে পিছফালে আমি যাই আছোঁ এতিয়া টেম্পুত উঠি যাই আছোঁ ভিডিঅ'টো চাই থাকক আমি আহি পালোঁ এতিয়া মোৰ পাৰ্টনাৰৰ ঘৰ তো এতিয়া ইয়াৰ পৰা মানে ইয়াৰ ঘৰৰ পৰা অলপমান আগত দাৰ্বি বাগান তো আমি দাৰ্বি বাগানত যাই আছোঁ আপোনালোককো দেখাই আছোঁ দাৰ্বি বাগানখন আৰু আমাৰ বাবু যাই আছে ইয়াক এখন ট্ৰেইন লাগে তো আমি পূজাটো গৈ আছোঁ ট্ৰেইনখন বাবুক কিনাৰ কাৰণে বাৰু পূজাৰ ভিডিঅ' এটা নেক্সট ভিডিঅ'ত দি আছোঁ মই এতিয়া আপোনালোকক দাৰ্বি বাগানখন দেখাই আছোঁ দাৰ্বি বাগানত আমাৰ এই সন্তোষ ভাই যাব संतोष भाई कापूर बिंदी रेडी दार्बी बागान दिखाएगा ना बागान दिखाएगा बागान के अंदर जा सकता है बागान के अंदर भी जाएगा बागान भी दिखाएगा दार्बी बागान में मतलब ये दुर्गा पूजा है ना ये दुर्गा पूजा भी होता है मंडप है वो भी दिखाएगा तो दुर्गा पूजा नेक्स्ट वीडियो देखाम इतना आम दार्बी बागान देखाई आছো तो बोलक देरी नकरि आई माने मांस सांस दि भात खाई ललो और इतना आम यार पे दार्बी बागान जाई आছো माने इमान डांगर एरिया ना दार्बी बागान प्राय बोले आरे 100 बीघा 300 बीघा मान माटित बागान होइसे माने चाहपातर बागान है तो बहुत धुनिया लागिब चाই থাকক और यार घरर এই লোকেশনটো চাওক মানে পাহাৰ ইমান ওপৰতো নহয় পাহাৰী এৰিয়া হয় চাওক চাওক পাহাৰী এৰিয়া হয় ইফালে দুজনে মানে ফটো শুট কৰি আছে লোকেশনটো সঁচাকৈ বহুত ধুনিয়া মানে পাহাৰী এৰিয়া হয় তো यार पर आमी इतना जाम अपनार दार्बी बागान जाम तो पहाड़ी एरिया बहुत ऊपर लेके तो आमार संतोष भाई आई गल इतना तो देरी नकरो आमी चलो दार्बी बागान चलो चलो आपनालोक लग मोर लगत जाई थाকক फाइनली गाइस आमी आहि पालो दार्बी बागान किन्तु एते माने आपनार जदि मैं खसकारि आपनालोक घुराओ ना 3 दिन मान লাগিব তো এতিয়া আমি বাইকতে যাই আছো আৰু বাইকত যাই কিনে আপোনালোকক মই বাগানখনৰ পৰিৱেশটো দেখাই আছো বাগানৰ মাজে মাজে অলপ খসকাৰি যাই আছো চাই থাকক বহুত ৰ'দ দি আছে মানে আজি কাৰণে খসকাৰিব মন যোৱা নাই তথাপিতো খসকাৰি আছো আমাৰ সন্তোষ ভাই গাড়ী এখন ৰখাই থৈ দিছি তো আমি এতিয়া বাগান দেখাই কিনে যাই আছো আৰু অলপ আগক লাগি যাম যাই আৰু ঘূৰিম ने बहुत डाঙৰ एरिया ना এনেকে দেখাবটো অসম্ভৱ খসকাৰিতো দেখাব নোৱাৰি কাৰণে গাড়ী লৈ ঘূৰি আছো তো আমাৰ লগত দুটা বাবু আছে এটো এটা আমাৰ সন্তোষৰ বাবু এটো আমাৰ আৰ্মি এটো আমাৰ সিআরপিএফ জোৱান আছে তো আমি এতিয়া মানে বাগানৰ ভিতৰতে মানে অলপ আড্ডা দি ঘূৰি আছো আৰু কি কৰিম নহলে চাওক কি ধুনীয়া লোকেশন ইমান ধুনীয়া ঠাই মানে এনে কি কম আৰু আপোনালোকক তো আপোনালোকক মই এতিয়া বাগানৰ ভিউটো দেখাই আছো বঢ়িয়াকৈ চাই থাকক আজিও যেন বুজু একুকে কাৰ বাবে আছো যেন জানিছিলো তুমি মোৰ নোহোৱা তথাপিতো মই
অলপ আগত আহি ৰখিলোঁ ইয়াৰ লোকেশ্যনটো চাওক আৰু বেছি ধুনীয়া মানে কি ক'ম দাদা কেনে লাগছি একদম মনৰ পৰাই ক ধাৰবি বাগানত আহি কেনে লাগছি বঢ়িয়া লাগছে বঢ়িয়া এনে আন বাগান আগতে চাইছা না এই জনাই তো চাওক গাইছ আমাৰ অসমতে মানে ইমান ধুনীয়া ধুনীয়া ঠাই আছে তো বাহিৰত যোৱাৰ কি প্ৰয়োজন আপোনালোকে শিলচৰত যদি আহে এই ধাৰবি বাগানত আহক আপোনালোকে সঁচাকৈ কৈছোঁ চাই বহুত বেছি ভাল পাব মই মানে আহি কিনে কি ক'ম আৰু ভাষা নাই আমাৰ বাবুয়েও ক'ব ভাল লাগছি না বেয়া লাগছি বাবু ভাল লাগছি না আহি কেনা আন জাগাখানি কেনা আন চাওক মানে ধুনীয়া চাহপাত বাগান চাৰিওফালে বাগানে আৰু মানে মই ক'লোঁ না আপোনাক 6-7 বিঘামান মাটিত তাৰমানে আপোনাৰ খালি চাহপাত বাগানৰ খেতি হয় 6-7 বিঘা কিবা চৰি মানে 350-300 এনাহান হ'ব আৰু আপোনাৰ পূৰা পাহাৰৰ এৰিয়াৰ মাজত আছে এই চাহপাত বাগানটো তো ধাৰবি বাগান বুলি ক'লে বহুত জনপ্ৰিয় বাগান হয় তো আপোনালোকে শিলচৰত আহিলে এবাৰ আহি কিনে চাওক পিছত মোক ক'ব ৰাজবাবু আছাম চেনেলটোত কমেণ্ট কৰি জনাব যে মই সঁচা কৈছিলোঁ নে মিছা কৈছিলোঁ আপোনালোকে আহক আৰু বাগানৰ মাজে মাজে আহি আমি এডলা গাছ পালোঁ ইয়াতে মন্দিৰ এটা আছে ইয়াতে গাছডাল আমি কনফাৰ্ম কৰিব পৰা নাই মানে অসমীয়াত এই গাছডালক কি বুলি কয় মানে বহুত ভিতৰত সোমাই আহি কিনে এই গাছডাল পালোঁ ইয়াতে মন্দিৰ এটা আছে শিৱ মন্দিৰ হয় তো কি গাছ আমি তাৰমানে ভালকৈ অসমীয়াত কি গাছ হয় মই নাজানো তো আপোনালোকে কোনোবাই জানে যদি কমেণ্ট কৰি জনাব এডাল কি গাছ হয় সন্তোষ तेरे से थोड़ा बात करेगा हाँ बोल तो इधर जो बगान है ना हाँ कितना साल पुराना का है बहुत साल ये अंग्रेज के अमल से चल रहा है ये बागान इंग्रज जब हाँ अंग्रेज था जब था उस तब- टाइम का ही है क्या हाँ उस टाइम का है তো বহুত পুৰণা হে বহুত পুৰণা। ইংৰাজ যেতিয়া আমাৰ শাসনত আছিল তেতিয়াৰে বাগান হয় তো এতিয়ালৈকে চলি আছে বহুত ডাঙৰ এৰিয়া আমিতো প্ৰায় অকণমান আহিছোঁ আৰু মানে ইমানতো যাব পৰাই নাই আৰু আগৰ ফালে বহুত আছে बहुत तो- बहुत बड़ा बागान है বাকী বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো কাৰণ দীঘলীয়া বহুত দীঘলীয়া হৈ যাব তো আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে কি ক'ম আৰু আপোনালোকে জানেই দেখোন ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু নতুন নতুন ভিডিঅ' পাই যাব তো আজিলৈ বাই বাই